Btr सरकनि बाखनायजाथाव हाबाफारि बागानफोरा बड'फा जिउ राहा मिशननि सिङाव Btr सरकारा आइजो आबादारिफोरनो मेसिन राननानै होदों। नंगौ बाक्सा जिल्लानि 25 नं बागानफारा दरामारा BCDCनि हरहरियाव Btr सरकारनि बड'फा जिउ राहा मिशननि सिङाव आइजोफोरनो लोब्बा गोनां फार्म मेसिनफोरखौ राननानै होदों Btr सरकारा। Btr सरकारा गावसोरनि खोथा होनाय बायदिनो गासै खामानिफोरखौ मोनफानि उनाव मोनफा मावलांगासिनो दं। थिग बेबादिनो दिनैबो Btr सरकारा आइजो आबादारिफोरनो फार्म मेसिन राननानै होदों। बे राननाय हाबाफारियाव Btr सरकारनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लायो आरो दिनै बे हाबाफारिनि गेजेरजों गासै 100 आबादारिफोरनो बे मेसिनफोरखौ राननानै होयो। बे हाबाफारियाव बुंथिगिरि खाथिराम बर' मावफुं सोद्रोमा राकेश ब्रह्मजों लोगोसे गोबां बिफानारिफोरा बाहागो लाफैयो। আজি ইয়াত আমাৰ হৰহৰীয়া গাঁৱত আমাৰ বাগানপাৰা সমষ্টিৰ অন্তৰ্গত যোৱা বছৰৰ পৰা আমাৰ যিটো মিছন আৰম্ভ হৈছিলে মহিলাসকলক সেলফ হেল্প গ্ৰুপে হওক বা ইণ্ডিভিজুৱেল হওক ওমেন ফ্ৰেণ্ডলি মেচিন আমি ডিষ্ট্ৰিবিউট কৰিছিলোঁ আৰু বহুত ভাল ৰিজাল্ট ওলাইছে। য'ত 2 বিঘা 3 বিঘা 4 বিঘা মাটি আছে তাত কল খেতি কৰা বিভিন্ন খেতি কৰাত মহিলাসকলে আজিকালিতো গৰু হাল নাই তো ডাঙৰ ট্ৰেক্টৰটো চলাওত অসুবিধা হয় তো সৰু সৰু পাৱাৰ টিলাৰ যিটো নেকি আমাৰ ওমেনসকলে মহিলাসকলে হিটো ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা আমি যোৱা বছৰ ট্ৰায়াল কৰিছিলোঁ আৰু খুব ভাল সফল হোৱাৰ কাৰণে এই বছৰো এইটো কৰা হৈছে। আৰু ইয়াত এই পাৱাৰ টিলাৰত 6টা কাম বেলেগ বেলেগ কৰিব পাৰে 6 ডিফাৰেণ্ট এক্টিভিটিজ। এটা হ'ল পানী দিব পাৰে ঔষধ দিব পাৰে তেনেকা কৰি বিভিন্ন কাম ইয়াতে কৰিব পাৰে। সো আমি কৃষিৰ যিটো জাগৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে কৈছিলে যে ডাবলিং ফাৰ্মাৰ ইনকাম ফাৰ্মাৰ সকলৰ ইনকাম ডাবল হ'ব লাগে আৰু তেতিয়া হ'লে উৎপাদন ডাবল হ'ব লাগিব। ইয়াত যিটো আৰু কামটো ডাবলকে আমি একবাৰ ক'বাত খেতি কৰি দুবাৰ তিনবাৰ কৰিব লাগিব। এই গোটেই পলিচি প্ৰক্ৰিয়াটো আমি Btr অঞ্চলত আৰম্ভ কৰিছোঁ আৰু 2019 চনত আমাৰ যিটো প্ৰডাকশ্যন আমি পাইছিলোঁ সেই সময়ত প্ৰায় 1900 কোটি টকাৰ প্ৰডাকশ্যন হৈছিলে আৰু এতিয়া 2024ত প্ৰায় 5000 কোটি টকাৰ টাৰ্গেট কৰি পেলাই আজি এগ্ৰিকালচাৰ ট্ৰানজেকশ্যনটো আমাৰ বাঢ়িছে। সকলো প্ৰডাকশ্যনটো বাঢ়িছে এইটো এগ্ৰিকালচাৰে হওক বা বেলেগ প্ৰডাকশ্যনে হওক। তো সেইকাৰণে আমি খুব আনন্দিত হৈছোঁ আৰু খুব ভালকৈ অৰ্গেনাইজ ৱেত আমাৰ ফাৰ্মাৰখিনিক সহায় কৰিব বিচাৰিছোঁ কাৰণ আমাৰ অঞ্চলটোৱে হ'ল কৃষিৰ অঞ্চল। তো কৃষিটো আমি কেনেকৈ আমি হাৰিয়ানাৰ কথা বা বেলেগ বেলেগ পাঞ্জাবৰ কথা পাতি থাকোঁ অন্ধ্ৰপ্ৰদেশৰ কথা আমিও ইয়াত কৰিব পৰা যায়। গতিকে আজি আমাৰ মীন পালকসকলে খুব ভালকৈ কাম আৰম্ভ কৰিছে। গাহৰি পালক গৰু পালক ছাগলী পালক সবৰ লগতো আমাৰ কাম আৰম্ভ হৈছে। আমি বিচাৰিছোঁ Btr অঞ্চলত শান্তি অহাৰ পিছত নেক্সট আমাৰ টাৰ্গেটটো অৰ্থনৈতিক জাগৰণ। এই অঞ্চলৰ পৰা হাজাৰ হাজাৰ যে ডেকাসকলে বা কেতিয়াবা মহিলাসকলক ঘৰ এৰি বাহিৰত কাম কৰিবলৈ যায় আৰু সেইটোকে আমি মিছন লৈ আছোঁ আৰু কম দিনৰ ভিতৰত কেনেকৈ তেখেতসকলক নিজৰ ঘৰত নিজৰ গাঁৱত নিজৰ অঞ্চলতে এমপ্লয়মেণ্ট দিব পৰা যায় বিভিন্ন কাম কাজৰ মাজেৰে। मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा? जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां। ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिहाबिलिटेसन सेन्टार। जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं अब्ला नोंथाङा रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन। मंगलदै 1 नं बामुनपारा दरंआव थानाय रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन। नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिहाबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन।
गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030092706 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन।